মোৰ মনত পৰিল আৰু মই আজান শুনি ডাঙৰ হৈছোঁ। মোৰ ঘৰৰ কাষত মছজিদ আছিল, মই ডেইলি 5 বাৰ গৈ আজান শুনিছিলোঁ। সেই সূত্ৰে মই আজান দি ভাল পাওঁ আৰু মই মোৰ ঘৰৰ চোতালত সৰুতে খুব আজান দিছিলোঁ। বহু বছৰ মই ঘৰত দি থাকোঁ, ৰাজহুৱাকৈ দিবলৈ ভয় লাগে। তথাপিও কালি মই মোৰ যিটো লাইভ কৰোঁ, মোৰ এখন উপন্যাস মই পাঠ কৰি আছোঁ, জুই তেজ আৰু ক্ষমতা, প্ৰতি নিশা 8:30 বজাত পাঠ কৰোঁ আৰু কালি তাত মই আজান দিছিলোঁ। মোৰ যদি ক'ৰবাত ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। আল্লাহু আকবৰ, ইয়াৰ অৰ্থ হ'ল আল্লাই শ্ৰেষ্ঠ। আজানৰ অৰ্থ হ'ল আজানে ইছলাম ধৰ্মৰ লোকসকলক সকীয়াই দিয়ে যে এতিয়া নামাজৰ সময়। বাইদেউ, এনেকুৱাকৈ আপুনি অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি আছে, আপুনি কোনোবা পাৰ্টিকুলাৰ ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলাই আছে নেকি? নাই, মই কোনো ৰাজনৈতিক দলৰ হৈ চলোৱা নাই। মই আচলতে যিটো সমাজ ব্যৱস্থা, সমাজত যিটো বিশৃংখল হৈছে, ধৰক সাম্প্ৰদায়িকতা হৈছে, জাতিভেদৰ কথা হৈছে, গালি গালাজ হৈছে, মানুহক খুব যিটো বেয়া পৰিৱেশ হৈছে, মিয়া মোগল, বাঘৰ মাংস, এই গোটেই ছিষ্টেমটোৰ ভাল হোৱা নাই। কাৰণ ই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক একেবাৰে বেয়া কৰি পেলাব। গতিকে মই এখন ধৰ্ম নিৰপেক্ষ আৰু ঐক্যবদ্ধ সমাজ বিচাৰিছোঁ আৰু তাৰ কাৰণে মই ভবা কথাখিনি কৈ গৈছোঁ। আপুনি আগন্তুক দিনত ৰাজনীতিত আহিব নেকি? নাই, মোৰ ৰাজনীতিত অহাৰ কোনো প্লেনিং নাই। বহুতে কৈ আছে আপুনি ইউডিএফত যোগদান কৰি নিৰ্বাচন খেলিব। কৰিলোঁ জানো? বহুতেতো বহুত কথা কয় ন। হিমন্ত বিশ্ব শৰ্মাই চিঞৰি আছে যে জৈৱিক আক্ৰমণ কৰা হৈছে, এই ক্ষেত্ৰত কি ক'ব? জৈৱিক আক্ৰমণ কৰা হৈছে বুলি তেওঁ কৈছে, নহয় জানো? তো তেওঁ কোন হয়? তেওঁতো মিনিষ্টাৰ হয়, তেওঁ হেল্থ মিনিষ্টাৰ হয়। যদি জৈৱিক আক্ৰমণ কৰা হৈছে তেতিয়াহ'লে তেওঁ প্ৰটেক্ট নকৰে কিয়? আমাক কিয় তেওঁ পয়জন খুৱাইছে? তেওঁ ইয়াৰ কাৰণে অপৰাধী, তেওঁক জেলত ভৰাব লাগে। এতিয়া মুঠতে চব কাম বাদ দি আপোনালোক সাংবাদিকসকলে চব কাম বাদ দি আপোনালোকে এটা মানে সামাজিক স্বাৰ্থত, সমজুৱা স্বাৰ্থত, ৰাজহুৱা স্বাৰ্থত আপোনালোকে এটা কেছ ফাইল কৰক। সাংবাদিকসকলেও কেছ ফাইল কৰিব পাৰে, আপোনালোকে কৰক হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত। কাৰণ তেওঁ আমাক পয়জন দিছে। তেওঁ পয়জন দিয়া মানে কি? তেওঁ হত্যা কৰিছে আমাক। হত্যা কৰাটোতো অপৰাধ। আপোনালোকে কেছ, কাৰণ তেওঁ তেখেতে নিজেই কৈছে জৈৱিক আক্ৰমণ হৈছে আৰু তেওঁ হৈছে চৰকাৰৰ। এতিয়া মোৰ দেউতা ঘৰত বহি আছে বাৰান্দাত, মোক বেলেগ এজন মানুহে গৈ পেলাই পয়জন দিছে, তাৰ বাবে দায়ী মোৰ দেউতাহে। গতিকে জৈৱিক আক্ৰমণ যদি হৈছে তাৰ বাবে দায়ী চৰকাৰ আমাৰ অভিভাৱক। চৰকাৰ থাকোঁতে আমাক কিহৰ কাৰণে ৰাসায়নিক দ্ৰব্য দি আমাক বেমাৰী কৰিব খুজিছে? কেঞ্চাৰ হ'ব আমাৰ, আমি এতিয়া বেমাৰ হ'ব বিভিন্ন। গতিকে হিমন্ত বিশ্ব শৰ্মা হ'ল অভিভাৱক, চৰকাৰ। তেওঁ থাকোঁতে আমাক পয়জন দিবলৈ, তেওঁ চাগে লগাই দিছে পয়জন দিবলৈ। তেওঁৱে লগাইছে খাৰুপেটীয়াৰ লোকক, বেলেগে লগোৱা নাই। তেওঁ লগাই দিছে যে ইহঁতক মাৰ, সেইকাৰণে আমাক মাৰিবলৈ ধৰিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে কেছ দিব লাগে। আচলতে বিজেপি চৰকাৰে অখিল গগৈক ভয় কৰে নেকি? মোক অখিল গগৈৰ প্ৰশ্নটো নুসুধিব। তাৰ এটা কাৰণেই নুসুধিব যে অখিল গগৈ মেটাৰটো আদালতত বিচাৰাধীন হৈ আছে। মই কোনো ক্ষেত্ৰতে, অখিল গগৈৰ ক্ষেত্ৰতে নহয়, কোনো ক্ষেত্ৰতে মই আদালতৰ বিষয়ত মাত নামাতো, কোনো ক্ষেত্ৰতে। গতিকে মোক সেই বিষয়টো নুসুধিব। তাৰমানে আমাৰ এই চৰচাপৰি অঞ্চলক এটা পক্ষই তাৰমানে সদায় সন্দেহৰ দৃষ্টিৰে চায়। আপুনি যিহেতু এই অঞ্চলত আহিছে, আপোনাৰ দৃষ্টিভংগী কি হৈছে? চাওক, যেতিয়ালৈকে চৰ চাপৰি মানুহে ধৰক ভ্ৰমণ কৰি সেই চৰ চাপৰিৰ বিষয়ে মানুহক শুদ্ধ কথাটো নকয়, লুকুৱাই থয় কথাবিলাক, তেতিয়ালৈকে পাব্লিকেতো ধৰক যোনে যি কয় তাকে বিশ্বাস কৰিব। পাব্লিকটো চবটো নাহে ইয়ালৈ। গতিকে যিসকল মানুহ আহে, মই সেইদিনা আপোনাৰ আলুপতিচৰত যাওঁতেও শুনিলোঁ যে অসমৰ বহুত বিশিষ্ট সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী আলুপতিচৰলৈ গৈছে। মই আলুপতিৰ কথাই কৈছোঁ। গতিকে তেওঁলোকে গৈ পেলাই যেতিয়া কোনোবাই আক্ৰমণ কৰে যে তাতে বিদেশী আছে, তাতে বাংলাদেশী আছে, তেওঁলোকেতো ক'ব লাগে ন যে আমি দেখিছোঁ, আমি কাগজ পত্ৰ, তেওঁলোকক বোলে কাগজ পত্ৰ দেখাইছে, ক'ব লাগে। নক'লেতো ক'বই। আজি মই আহিছোঁ, মই ৰাতিপুৱাই আহিলোঁ, মই প্ৰত্যেক জেগালৈ মিটিং আবেলি হয়, মই কিন্তু ৰাতিপুৱাই গৈ পাওঁগৈ। মোক বহুত মানুহে লগ কৰে, গাঁওবুঢ়াই লগ কৰে, আপোনালোকৰ অঞ্চলৰ শিক্ষকে লগ কৰে, তেওঁলোকে মোক কাগজ পত্ৰ দেখুৱাইছে। ইমানখিনি থকাৰ পিছত মই অন্ততঃ কেতিয়াও ক'ব নোৱাৰিম যে চৰ অঞ্চলত গোটেই বিদেশী আছে বুলি। আৰু যদি কেনেবাকৈ চৰ অঞ্চলত বিদেশী আছে, সেয়া অসম চৰকাৰে পোহপাল দি ৰাখিছে, বিজেপি চৰকাৰে ৰাখি থৈছে। কাৰণ যদি বিদেশী আছে, মইতো খেদিব নোৱাৰোঁ, আপোনালোকেতো খেদিব নোৱাৰে, কমন পিপুলেতো খেদিব নোৱাৰে। কোনে খেদিব পাৰিব? চৰকাৰেহে পাৰিব। চৰকাৰে নেখেদিলে কেলে? নৰেন্দ্ৰ মোদীয়েতো কৈছিলে যে 16 চনত বিদেশীয়ে তালি টোপোলা বান্ধি যাবগৈ। নৰেন্দ্ৰ মোদীয়ে চৰ-চাপৰি অঞ্চললৈ পুলিচ পঠিয়াই তেওঁ বিদেশী নেখেদে কেলে? সেইকাৰণে মিছা কথা। এজনো বিদেশী নাই। থকা হ'লে বিজেপি চৰকাৰে খেদাই দিলেহেঁতেন। এজনো নাই।
বাইদেউ আজি আপুনি ভাষণত এটা কথা কৈছিলে যে যেতিয়ালৈকে মিয়াসকলে ৰিক্সা চলাই আছিলে বা কাঠ মিস্ত্ৰী কাম কৰি আছিলে তেতিয়ালৈকে তেওঁলোকে অসমীয়া আছিলে, এতিয়া পুলিচ অফিচাৰ হৈছে বা তেনেকুৱা হেৰি হৈছে তেতিয়া তেওঁলোকে বিদেশী হৈ গ'ল। সেই সময়ত কি আমাৰ কোনো হিন্দু মানুহ ৰিক্সা চলোৱা নাছিলে নেকি? হিন্দু মানুহে কাঠ মিস্ত্ৰী কাম কৰা নাছিলে নেকি? চলাইছিলে হিন্দু মানুহো তেনেকুৱা আছিলে, কিন্তু যিহেতু আক্ৰমণটো ইছলাম ধৰ্মৰ লোকসকলক হৈছে গতিকে মই তেওঁলোকৰ কথা কৈছোঁ। যদি আক্ৰমণটো হিন্দুক কৰে তেতিয়া মই হিন্দুৰ কথা ক'ম। এইটো কি বিজেপিৰ কিবা ষড়যন্ত্ৰ থকা বুলি ভাবে নেকি? বিজেপিটো গোটেই ষড়যন্ত্ৰৰে বাহ। বিজেপি আপুনি ভাল কাম কৰা কি কৰা দেখিছে আজিলৈকে? এটা কাম আপুনি কওকচোন মোক, কোনটো কাম বিজেপিয়ে ভাল কৰিছে? এতিয়া আপোনালোকৰ ইয়ালৈ মই আহিলোঁ, 108ৰ এজন EMT, মানে তেখেতসকল হ'ল আপোনাৰ টেকনিচিয়ান EMT, যিখন এম্বুলেঞ্চত থাকে। EMT এজনে মোক ক'লে তেখেতসকলৰ বিভিন্ন সমস্যাৰ কথা ক'লে, চাকৰিৰ কথা ক'লে। তেখেত COVID-19ত হিমন্ত বিশ্ব শৰ্মাই কিছুমান এপইণ্টমেণ্ট দিছিলে সৰু সজাইত, আমি নিজেও দেখিছিলোঁ। সেই সময়ত আপুনি সৰু সজাই দি অহা যোৱা কৰিব পৰা নাছিলে। চাফাই কৰ্মী এপইণ্টমেণ্ট দিছিলে, চাফাই কৰ্মী 1700 আছে অসমৰ বিভিন্ন স্থানত। 1700 ক'ভিড চেণ্টাৰত চাফাই কৰ্মী আছে। ক'ভিড চেণ্টাৰো উঠি গ'ল। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? যেতিয়া মানুহ কোনেও জইন কৰিব বিচৰা নাছিলে, কাৰণ ক'ভিড বেমাৰীৰ লেতেৰাবিলাক চাফা কৰাটোতো বৰ জীৱন মৰণৰ কথা, চাফা কৰিব বিচৰা নাছিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে আপোনালোকৰ চাকৰি পাৰ্মানেণ্ট কৰা যাব। আমি নিজে শুনিছোঁ, টিভিত কৈছিলে আপোনালোকৰ চাকৰি পাৰ্মানেণ্ট কৰা যাব, আপোনালোকে কৰক। তেওঁলোকে কি কৰিলে? কোনোবাই প্ৰাইভেট কোম্পানীত কাম কৰি আছিলে, সেই কোম্পানীৰ চাকৰিবিলাক এৰি আহি পেলাই ইয়াত ক'ভিডত চাফাই কৰ্মী সোমালে। মনতে কি ভাবিলে? আজি মই লেতেৰা কামটো চাফা কৰোঁ, আজি মই মৃত্যুৰ লগত যুঁজোঁ, কাইলৈ মোৰ চাকৰি এটা হ'ব, মই পৰিয়াল চলাম। এতিয়া তেওঁ কি কৰিলে? 1700 ক'ভিড চাফাই কৰ্মীক তেওঁ আউট কৰি দিলে। তেওঁ ইমান মিছা কথা কয়, গোটেই ষড়যন্ত্ৰ। তেওঁলোকৰ ভাল কাম এটাও নাই নহয়, চাৰিওফালে ষড়যন্ত্ৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনবৰতে বদৰুদ্দিন আজমলৰ নামটো লৈ থাকে। এই ক্ষেত্ৰত বদৰুদ্দিন আজমল হিমন্তকে ভয় আছে নেকি? নহয়, বদৰুদ্দিন আজমলৰ নাম নল'লে আকৌ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত টিকি থাকিব নোৱাৰিব নহয়, জানে নাই কথাটো? এতিয়া বদৰুদ্দিন আজমল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ত্ৰাণকৰ্তা। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰতো কোনো গডফাদাৰ নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাকতো এতিয়া আপোনাৰ নৰেন্দ্ৰ মোদীয়ে তেখেতে যদি ডিঙিটোও কাটি পেলাই ৰাস্তাত বিজেপিৰ কাৰণে পেলাই দিয়ে, তেওঁকতো মুখ্যমন্ত্ৰী নবনায়। গতিকে তেওঁ কি কৰিব? তেওঁ আজমলৰ আশ্ৰয় ল'ব লাগিব। আজমলৰ আশ্ৰয় লৈ তেখেতে আজমলক গালি পাৰিছে। আজমলক গালি পাৰিলে ভাবিছে যে এচাম হিন্দুৱে ভাল পাই ভোট দিব, ভোট দিলে মই জিকিম, সেইটো বুলি ভাবিছে। তেওঁতো 3 কোটি টকা খৰচ কৰি পেলাই শিৱসাগৰত মিটিং পাতিছিলে, নৰেন্দ্ৰ মোদীৰ মিটিং। কেইজন মানুহ গ'ল? 50,000 মানুহো নহ'লে। সেই কথাটো তেওঁলোকৰ মানুহেই কৈছে, আমি নাই কোৱা। তেওঁলোকৰ মানুহে আমাক ফোন কৰি কৈছে বাইদেউ তাত মানুহেই নাই বোলে। গতিকে সেইবিলাক তেওঁ আৰু বদৰুদ্দিন আজমলক আক্ৰমণ কৰিবই লাগিব। বদৰুদ্দিন আজমলেহে তেখেতক ৰক্ষা কৰিব পাৰিব, বেলেগে নোৱাৰে নহয়। আমাৰ মুছলমান ছোৱালীও স্কুটি পাইছে, মুছলমান মানুহেও আমাৰ বিভিন্ন স্কিমত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আপুনি যি ধৰণে বিজেপিক এক সক্ৰিয়ভাৱে মুছলমান বিৰোধী বুলি কৈছে, ইয়াৰ অন্তৰালত কি থাকিব? মইতো কোৱা নাই বিজেপিক মুছলমান বিৰোধী বুলি, মই কৈছোঁ জানো? তেওঁহে কৈছে। তেওঁ মিয়াক গালি পাৰিছে, তেওঁ মোগলক গালি পাৰিছে, তেওঁ বদৰুদ্দিন আজমলক গালি পাৰিছে। তেওঁ আজান ফকীৰৰ নামটো শংকৰদেৱৰ জ্যোতিৰ পৰা আঁতৰাই পেলাইছে। শংকৰ আজান বুলি তেওঁ ক'বলৈ এতিয়া নিদিয়ে। মুছলমানে সুবিধা পাইছে নাই, ৰ'ব শংকৰ আজান বুলি ক'বলৈ নিদিয়ে। গতিকে তেওঁহে আক্ৰমণ কৰিছে। তেওঁ আক্ৰমণ কৰা কথাটোহে মই কৈছোঁ। আৰু আপুনি যিটো কথা ক'লে যে স্কুটি পাইছে, কিবা পাইছে, আপুনি কওকচোন 100% মুছলিম জানো আপোনাৰ বিজেপিৰ বিৰোধী? কেতিয়াও নহয়। মুছলিমৰ মাজতো এনেকুৱা কিছুমান আছে, সেইসকলক তেওঁলোকে চলে বলে কৌশলে তেওঁলোকৰ ফলীয়া কৰি লৈছে। যেনেকৈ চুকুৰ আলীক তেওঁ ভাগিন পাতি লৈছে, আপোনালোকে দেখিছে। গতিকে চুকুৰ আলীৰ পৰ্যায়ৰ যিখিনি বিবেচনাহীন মুছলমান মানুহ, যিখিনি মুছলমান মানুহে তেওঁলোকৰ ধৰ্মটোক অপমান কৰি থকাৰ পিছতো বিজেপিৰ তালে কেৱল বস্তু বিচাৰি গৈছে, সেইবিলাক মুছলমানে স্কুটি পাইছে।